Hello everyone, আশা কৰো আপোনালোক সকলো ভালে আছে। একদিন বতৰটো খুব ভাল, বৰষুণ দি আছে আৰু বৰষুণত টিটি ফ্লিপকাৰ্টৰ ডেলিভাৰী ল'ৰা এটাই এইমাত্ৰ মোক ডেলিভাৰী দি গ'ল বয়াৰ এটা মাইক। মই এতিয়ালৈকে মোৰ ভিডিঅ'বিলাকত কেতিয়া মাইক ইউজ কৰা নাই, সেইকাৰণে মোৰ সাউণ্ড কোৱালিটিটো ইমান ভাল নহয়। মোৰ ফ্ৰেণ্ডবিলাকে কিছুমানে কৈ আছিলে মাইক ইউজ কৰিবৰ কাৰণে। মই যিহেতু ইমান প্ৰফেচনেলি ভিডিঅ' নবনাওঁ, সেইকাৰণে মই কেতিয়াও মাইক ইউজ কৰাৰ কথা ভবাই নাছিলোঁ। কিন্তু ভাবিলোঁ যে ভিডিঅ' বনাই যেতিয়া অলপ ভালকৈ বনাওঁ, সেইকাৰণে মই বয়াৰ এটা মাইক কিনিলোঁ। আৰু এই ভিডিঅ'টো মোৰ সেইসকলৰ কাৰণে যিসকলে নতুনকৈ ইউটিউবত ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছে আৰু যিসকলে এতিয়ালৈকে মাইক ইউজ কৰা নাই। চ' তেওঁলোকেও জানক যে এই মাইকটো কেনেকুৱা হয়, কি হয়, ফিচাৰ্ছ কি আছে, প্ৰাইচ কিমান, খুব এফৰ্ডেবল হয়, মই সকলো জনাই আছোঁ। তেন্তে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' ফ্ৰেণ্ডছ, এইটো হৈছে বয়াৰ মাইকৰ বক্সটোৰ সন্মুখৰ ভাগ, যিটো ইয়াত মডেল নেমটো লিখা আছে BYM1 আৰু পিছফালে ফিচাৰ্ছ কিছুমান দিয়া আছে। এই মাইকটো আপুনি মোবাইল ফোন, কেমেৰা, আপুনি অডিঅ' ৰেকৰ্ডিং যদি কৰিছে PC তাতো ইউজ কৰিব পাৰিব। বাকী ইয়াত দিয়া আছে কানেক্টৰ 3mm জেক, বেটাৰী টাইপ, LR44 ৱেইট, ডাইমেনশ্যন, এইখিনি গোটেইখিনি দিয়া আছে। চ' আমি ভিতৰত এতিয়া কি আছে খুলি চাওঁ। এখন ইউজাৰ মেনুৱেল দিয়া আছে আৰু এটা পাউচ এটাৰ ভিতৰত মাইকটো সোমাই আছে, মাইক আৰু বেটাৰী। চ' এইটোৱে হৈছে মাইক, এইটো মাইক। আৰু এই কেবলডাল বহুত দীঘল কেবল দিছে, এৰাউণ্ড 20 ফিট মানৰ কেবল হয় এডাল। ইয়াতে ছুইচ এটা আছে, ইয়াত কেমেৰাৰ লগত যদি আপুনি কানেক্ট কৰে কেবলডাল, তেন্তে এইটো ছুইচটো ওপৰলৈ দিব লাগিব, আৰু যদি স্মাৰ্টফোনৰ লগত কানেক্ট কৰে তেন্তে ছুইচটো তলত আনিব লাগিব। আৰু এটা পেকেট এটা আছে, সৰু পেকেট এটা, আৰু ইয়াৰ ভিতৰত সোমাই আছে বেটাৰী, এইটো এটা এডাপ্টাৰ দিয়া আছে, এইটো মাইকৰ কভাৰ, এইটো বেটাৰী, আৰু এইটো ক্লিপ এটা দিয়া আছে, যিটো আপুনি মাইকটো ফিটিং কৰিবৰ কাৰণে বা গাত লগাই ল'বৰ কাৰণে ইউজ কৰিব পাৰিব। চ' এইটো হৈছে বেটাৰী, যিটো মই এতিয়া ফিটিং কৰি দেখুৱাম আপোনালোকক। ইয়াতে বেটাৰীটো ফিটিং কৰিব লাগিব। এইফালে লিখা আছে প্লাছ, আপোনালোকে কেমেৰাত হয়তো ভালদৰে ধৰিব পৰা নাই, কিন্তু মই দেখা পাই আছোঁ ইয়াত প্লাছ লিখা আছে। আৰু বেটাৰীটোৰ এইটো ছাইডে প্লাছ লিখা আছে, মানে এইটো ছাইডটো এইফালে দিব লাগিব। চ' বেটাৰী ফিটিং হৈ গ'ল। এতিয়া এই ক্লিপটো মই ফিটিং কৰিম। এই নেক পৰ্চনখিনি যে আছে যে, ইয়াতে এই বস্তুটো ফিটিং কৰি দিব লাগিব। ইয়াত ফিটিং হৈ গ'ল, আৰু মই এতিয়া মাইকৰ কভাৰটো লগাই দিম। চ' আমাৰ মোৰ বয়াৰ স্পীকাৰটো ইউজ কৰিবৰ কাৰণে ৰেডি হৈ গ'ল, আৰু মই আপোনালোকক এতিয়া চাউণ্ড কোৱালিটিটো টেষ্ট কৰি দেখুৱাম অলপ। আশা কৰিছোঁ আপোনালোকে মোৰ বয়াৰ মাইক আনবক্সিং ভিডিঅ'টো চাই ভাল পালে। বৰ্তমান মই ইউজ কৰি আছোঁ বয়াৰ মাইকটো, যাতে আপোনালোকে মাইক ইউজ নকৰা আৰু কৰাৰ মাজৰ পাৰ্থক্যটো অনুভৱ কৰিব পাৰে। আনবক্সিং কৰি থাকোঁতে মই ইয়াৰ প্ৰাইচটোৰ কথা ক'বলৈ পাহৰি থাকিলোঁ। ইয়াৰ প্ৰাইচটো পেকেটত লিখা মতে 1995, কিন্তু মই ফ্লিপকাৰ্টৰ পৰা কিনিছোঁ 770 ৰুপিজত। মই বহুতকেইটা ৰিচাৰ্চ কৰি মেলি ভিডিঅ' চাই মেলি এই মাইকটো কিনাৰ সিদ্ধান্ত লৈছিলোঁ, আৰু চবেই পজিটিভ ৰিভিউৱে দিছে এই মাইকটোৰ বিষয়ে। বহুতে কৈছে যে এই মাইকটো খুব সস্তা আৰু টিকাও হয়। আনকি টেকনিকেল গুৰুজীও নিজৰ ভিডিঅ'ৰ বাবে এই মাইকটোৱে ইউজ কৰে। গতিকে মই ভাবোঁ যে আপোনালোকেও যদি মাইক কোনটো কিনো কনফিউজ হৈ আছে, এই মাইকটো আপোনালোকে কিনাৰ কথা ভাবিব পাৰে।